মানে চুলি গুচা মেলিয়ে আৰম্ভ কৰিবলগীয়া হৈছে মানে চুলিখিনি ধুই থৈছিলোঁ আৰু মানে আজি এফালে যাব লাগিব মানে মাৰ ঘৰলৈ যাম বুলি ওলাইছোঁ তাৰমানে আজি সকাম আছে সেইবাবে মানে চুলিখিনি ধুই মেলি এদাই মেলি থৈছোঁ 8টা মানে এতিয়া 15 হৈছে লাহেকৈ মানে ভাত পানী খাই মেলি যাম আৰু হোটেলত সোমাইছোঁ কিবা এটা মিঠাই এটা লৈ যাওঁ বুলি এতিয়া ভটিয়াপাৰ এতিয়া লাহেকৈ ওলাই আছোঁ আকৌ গৰিসাগৰ পালোহি এতিয়া আহি পিনি গৰিসাগৰ মানে আমি ডাইৰেক্ট গৰিসাগৰ হৈ নাযাওঁ আমি এই বাওঁ চাইডে যোনটো মানে এই আমগুৰিলে ফাটি গৈছে সেই নগালিমু হৈয়ে আমি যাওঁ বিশেষকৈ ৰাস্তাটো আমাৰ ওচৰৰ হয় আমাৰ কাৰণে আৰু পোনে পোনে মানে গৰিসাগৰ হৈ গ'লে মানে অলপ দূৰ হয় বহুতকণ ঘূৰিবগৈ লাগে এই ৰাস্তা এতিয়া আমি আমাৰ ঘৰলৈ চাৰিঙলৈ যোৱা ৰাস্তা এইটো লাগে ঘৰ পালোহি ঘৰ পাই এতিয়া এয়া শাক পাচলি কুটি আছে এওঁলোকে এয়া খুৰীহঁতে কুটি আছে নবৌহঁতে কুটি আছে এইজনী আমাৰ ভণ্টি এয়া সকলোৱে কুটি মেলি লাহেকৈ সকামৰ আয়োজন এইফালে আমাৰ বৰ্তাই আমাৰ হাঁহ গুচাই আছে এওঁ বৰ্তাই মানে কাণখনে অলপ কমকৈ শুনে তথাপিও তেওঁ মানে এতিয়া আমাৰ আকৌ সকামৰ এটা নিয়ম আকৌ সকামত মানে আমাৰ চেলাইন নিদিয়ে হাঁহটো পুৰি দিয়ে আৰু এইফালে এজনে আমাৰ মমাইটিয়ে এইয়া পাৰ চৰাই পুৰি আছে আমাৰ সকামৰ এয়া পুৰিব লাগিবই বিশেষকৈ চেলাইটো আমাৰ নাখায় বিশেষ পুৰিও আছে তেওঁ অলপ কিবা কিবি মানে জোকাৰিও আছে ধৰক কেলৈ ভিডিঅ' কৰিছ ফটো মাৰিছ বুলি আৰু এয়া আমাৰ চাকি জ্বলাই বনোৱা মেলোৱা কাম এতিয়া আৰম্ভ হ'লেই লাহেকৈ আৰু সকাম ভাগো সোনকালে মানে এওঁলোকে কৰোঁ বুলি মানে বেছিকৈ হেৰি কৰি আছে মানে আৰু এটি সকাম আছিলে ওচৰতে তাৰমানে সেইকাৰণে সেই ভাগলৈও যাবগৈ লাগিব কাৰণে এওঁলোকে ক'লে যে অকণমান সোনকাল কৰিব লাগে বুলি আমাৰ ইয়াৰ বৰ্তা ডাইৰেকশ্যন দি আছে কেনেকৈ বনাব লাগে কি কৰিব লাগে কাৰণেও মানে আমাৰ পুৰণা ৰান্ধনি এইকেইটাই হৈছে আমাৰ মেইন বস্তু এইকেইটাতে আছে আমাৰ সাজ ইভাগে দেওধাই ভাষাত কয় যে লাও পানী আমাৰ অসমীয়াত কয় আমাৰ মানুহখিনিয়ে কয় যে এইখিনি সাজ মানে যা মানে যিটো মানে হেৰিয়া ধৰক মানে যা মই ভাত লগত খাব লাগিব দিয়াবা এইফালে পলালে এইটি আমাৰ শহাপহু এইটি আৰু দুটামান আছিলে সেইটো গঁৰাল এইটো টেবুলখনে ঢাক খাই আছে